হেল্ল' এভৰিৱান, মনমুনি কিটচেনৰ মই এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। ফটো চাই নিশ্চয় গমেই পাইছে আজি কি বনাইছোঁ আৰু আজি কিহৰ ৰেচিপি হয়। আজি বনাইছোঁ গাহৰি, আৰু এতিয়া ধুনীয়াকৈ গাহৰিখিনি পৰিষ্কাৰ কৰি কিনে ধুই লৈছোঁ। বেছি তেল থকা অনা নাই, কাৰণ মই তেল বুলি নহয়, মই গাহৰি খাই বেয়া পাইছিলোঁ, কিন্তু এতিয়া বিয়াৰ পিছত খোৱা হৈছোঁ বাৰু। তো গাহৰি বনাবৰ কাৰণে এইখিনি যোগাৰ কৰি লৈছোঁ। যোগাৰখিনি কি আছে মই দেখাই দিছোঁ, বেছি লোৱা নাই, কম বস্তুৰে বনাই আছোঁ। পিঁয়াজ লৈছোঁ মিডিয়াম চাইজৰ 2টা, আৰু লগতে লৈছোঁ ডাঙৰ চাইজৰ আলু 2টা লৈছোঁ। আলু মই অলপ সৰহকৈ দিছোঁ, কাৰণ মই মাংস আলু খাই বিৰাটেই ভাল পাওঁ। ইফালে লৈছোঁ আদা নহৰু জলকীয়া অলপ সৰহকৈ লৈছোঁ, আৰু মাংসৰ মেইন এইটো হ'ল লাই শাক, আৰু ইয়াতে লাই শাক লৈছোঁ 2 মুঠা, বজাৰৰ পৰা কিনি অনা, আৰু ধুনীয়াকৈ পৰিষ্কাৰ কৰি কিনে ধুই লৈছোঁ লাই শাকখিনি। আৰু আগতে গাহৰি খাই খুবেই বেয়া পাইছিলোঁ, কিন্তু বিয়াৰ পিছত আৰু হাজবেণ্ডৰ লগত থাকি কিনে খাই কিনে এতিয়া আৰু গাহৰি খাই ভালেই পাওঁ বাৰু, কিন্তু তেলটো খাই বেয়া পাওঁ। আৰু এইখিনি ধুনীয়াকৈ পানী যাব দি থৈছোঁ অলপমান। ভিডিঅ'টো শেষলৈকে চাব, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো নতুন হয় তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া গাহৰিখিনি নিমখ দি কিনে ধুনীয়াকৈ বইল হ'ব দিছোঁ। আৰু ইফালে বইল হোৱাৰ পিছত পানীটো যাব দি ইফালে কেৰাহীত অলপমান তেল দি দিছোঁ, লগতে কেইটামান ফোৰণ দি দিছোঁ, আৰু এইখিনি হোৱাৰ পিছতে কাটি থোৱা পিঁয়াজ আৰু জলকীয়াখিনিও দি দিছোঁ। এতিয়া অলপমান পিঁয়াজটো কালাৰ অহালৈকে ভাজি ল'ম। একদম বেছি মছলাও দিয়া নাই, আৰু এতিয়া দিছোঁ আদা নহৰুখিনি দি দিছোঁ ইয়াতে। আৰু এতিয়া মাংসখিনি দি দিম, যিহেতু পিঁয়াজখিনি ভাজি হৈ গৈছে। এতিয়া মাংসখিনি দিছোঁ, লগতে আলুখিনিও দি দিম, কাৰণ মাংসটো হাফ বইল কৰি লৈছোঁ, যিহেতু আলুখিনি বইল কৰা নাই। এতিয়া ধুনীয়াকৈ গোটেইখিনি মিহলাই দিম। আৰু লগতে এটা বস্তু মই ক'ব পাহৰি গ'লোঁ, মই তেলৰ লগতে একেলগে হালধিটো দি দিছোঁ, নহ'লে পিছত হালধিটো দিলে অলপমান লাগি ধৰা চান্স থাকে, সেইটো কাৰণে মই তেলতে হালধিখিনি দি দিছোঁ। আৰু নিমখ দিছোঁ মই সোৱাদ অনুসৰি, সেইটো আপোনালোকে চাই ল'ব। আৰু আলুৰ পৰিমাণটো মই আগতেও কৈ দিছোঁ, যে মই আলুৰ পৰিমাণটো হেৰিকৈ দিছোঁ, কাৰণ মই মাংসৰ আলু খাই বিৰাটেই ভাল পাওঁ। আৰু এতিয়া মাংসখিনি আদা ভাজি হোৱাৰ পিছতে মছলাখিনি দি দিছোঁ। যি মছলা এভেইলেবল আছে আপোনালোকৰ এইখিনি দিব পাৰে, মই বেছি দিয়া নাই। গৰম মছলা দিছোঁ, চিকেন মছলা, জিৰা গুড়ি, আৰু লগতে দিছোঁ মই জলকীয়া গুড়ি। এইখিনি ধুনীয়াকৈ দি মিহলাই লৈছোঁ। জলকীয়াৰ পৰিমাণটো আপোনালোকে দিব, মই অলপ বেছিকৈ দিছোঁ, যিহেতু জলকীয়া খাওঁ। আৰু এতিয়া হৈছে, যিহেতু মই এতিয়া ইয়াতে দিম লাই শাকখিনি। দেখাত ইমানখিনি হৈছে, কিন্তু অলপ পিছতে নোহোৱা হৈ যাব, চাবচোন। এয়া দেখিবলৈ আৰু লাই শাকটো দিয়াৰ পিছত ইমান ধুনীয়া এটা গোন্ধ আহিছে ন, খাওঁ খাওঁ লাগি গৈছে, কাৰণ গোন্ধটো ইমান ধুনীয়া। লাই শাকৰ দিয়াৰ লগে লগে এটা খুব ধুনীয়া গোন্ধ আহি গৈছে, খুব ধুনীয়া এটা কালাৰ আহিছে। আৰু ফ্ৰাই হৈ গ'ল, যিহেতু মই গৰম পানী অলপ দি দিছোঁ ইয়াতে। আৰু ফাইনেলি আমাৰ খাবৰ কাৰণে ৰেডি গাহৰি মাংস, গৰমে গৰমে। যিহেতু ঠাণ্ডা বতৰ হয়, গৰমে গৰমে খোৱা মজাই বেলেগ হয়। আৰু মই লৈছোঁ ভাত ইয়াতে, লগতে লৈছোঁ নেমু এপিচ,
আৰু এতিয়া ল'ম গাহৰি মাংস। এয়া সঁচাকৈ কৈছোঁ বিৰাটেই টেষ্টি হৈছে খাবলৈ আৰু গোন্ধটো খুব ধুনীয়া হৈছে। একদম চিম্পলকৈ বনাইছোঁ। আপোনালোকেও কেনেকুৱাকৈ বনাই কমেণ্ট কৰি জনাবচোন। মইতো মোৰ ষ্টাইলত বনাইছোঁ বাৰু। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। কাৰণ বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ, কাৰণ মই একদম ৰ'ব পৰা নাই, জিভাৰ পানী পৰি আছে। লাই শাকৰ সৈতে গাহৰি মাংস ক'বই নালাগে। এতিয়া আৰু খোৱাহে কথা আৰু। বাই বাই, নেক্সট এটা ব্লগত লগ পাম।